বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী মা সৰস্বতীৰ আজি পূজা হয়। গতিকে ময়ো ৰেডি হৈ ল'লোঁ আৰু এতিয়া স্কুললৈ বুলি গৈ আছোঁ। বাৰ ঘৰলৈ যাম প্ৰথমতে, তাৰ পৰা আমি স্কুললৈ যাম। পাই গ'লোঁ ৰূপা বাহঁতৰ ঘৰ। মই বাহঁতৰ ঘৰলৈ আহিছোঁ এতিয়া। কফি খাই আছোঁ আমি এতিয়া। এনজয়িং কফি। চবে কফি খাই আছোঁ। ইমনাও খাই আছে ন? ইমনা কি খাইছা? কি খাইছা? চাউলৰ গুড়া। আমি ক'ত যাম এতিয়া? পূজা চাব যাম। আমি আহি আছোঁ নে ভিনদেউ? এইটো চাই দিয়কচোন। আহি আছোঁ। আমি এতিয়া যাব ওলাইছোঁ সৰস্বতী পূজালৈ। ইমনা এইফালে চোৱা। আমি চাৰিওটাই আহি গ'লোঁ স্কুললৈ বুলি কিনে। ইয়াতে সৰস্বতী মাক আমি পূজা কৰিম। তাৰ পৰা আৰু এটা জেগাত আমাক ইনভাইট কৰিছে, গতিকে ইয়াৰ পৰা আমি তাত যাম। মানে ইয়াতে আমি খিচিৰি বা একো মানে নাখাওঁ ইয়াতে। জাষ্ট সেৱাটো কৰি কিনে আমি এতিয়া সেই জেগাটোলৈ যাম, যিটো জেগাত আমাক মাতিছিলে। সেইটো এটা মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং ইনষ্টিটিউশ্যন হয়, প্ৰডিজি বুলি কিনে। তো আমি তাত যাম। তাতে আমি আমাৰ আজি ভোগটো গ্ৰহণ কৰিম। এয়া আমি ইয়াতে জাষ্ট স্কুলত সেৱা কৰিছোঁ আৰু প্ৰসাদ লৈছোঁ। প্ৰসাদ লৈ আমি অকণমান টাইম এনেই ৰ'লোঁ, ৰৈ কিনে এতিয়া আমি সেই জেগাটোলৈ বুলি ওলাইছোঁ। আমি ইয়াৰ পৰা ওলাই দিলোঁ আৰু আহি পাই গ'লোঁ প্ৰডিজিত, মানে যিটো মই কৈছিলোঁ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কোচিং ইনষ্টিটিউশ্যন, তাত আমি আহি পাই গ'লোঁ। ইমান ধুনীয়াকৈ সৰস্বতী মাৰ মূৰ্তিটো বনাইছিলে ইয়াতে। মই দাদাজনক বাৰে বাৰে কৈছিলোঁ, যিজন দাদাই ইনভাইট কৰিছিলে, যে দাদা সৰস্বতী মাৰ মূৰ্তিটো কিন্তু উটুৱাই নিদিব দেই। তেওঁ বাৰু কৈছিলে যে এইটো উটুৱাই নিদিওঁ, নেক্সট ইয়েৰলৈকে ৰাখিম। নেক্সট ইয়েৰ আকৌ যেতিয়া হ'ব এখেতক তেতিয়া উটুৱাই দি কিনে আকৌ এটা মানে লৈ আহিব, মানে তেনেকৈ কৈছিলে। আৰু এয়া ইমনাই ধুনীয়াকৈ খেলি আছিলে, পূৰা একদম ফ্ৰী পাইছে তাই জেগাটো। ইনষ্টিটিউশ্যনখন এইবাৰ ফাৰ্ষ্ট নতুনকৈ খুলিছে, তাৰমানে এইটো ফাৰ্ষ্ট বেটছ হ'ব। দাদাজনে কাম কৰে, আমাক ইনভাইট কৰিছিলে যে ইয়াতে খিচিৰি খাই যাবা বুলি কিনে। আৰু এয়া অকণমান যিহেতু সৰস্বতী পূজাৰ ফটো নুঠিলে হ'ব জানো, আমাৰ ফটো উঠি আছোঁ। আৰু এইখন ভিতৰখন দেখাই দিছোঁ, বহুত ধুনীয়া মানে ইনফ্ৰাষ্ট্ৰাকচাৰটো আছিলে ইয়াতে। একেবাৰে ভেটাপাৰা চাৰিআলিটো নাপাওঁতে হয়। আৰু এয়া আমি খিচিৰি খাবলৈ লৈছোঁ এতিয়া। সৰস্বতী পূজাৰ যিহেতু খিচিৰি মেইন, আৰু খিচিৰি বহুত টেষ্টি আছিলে, মানে বহুত বেছিয়ে টেষ্টি আছিলে। আৰু আইটেমো কেইবাবিধো কৰিছিলে তেওঁলোকে। সৰস্বতী পূজাৰ আচলতে খিচিৰি হওক মানে বা যিয়ে ভাতে নোখোৱাক কিয়, এখন এডুকেশ্যনেল ইনষ্টিটিউশ্যনলৈকে যেতিয়া যাই কিনে নাখাওঁ তেতিয়ালৈকে মনটো নভৰে। মানে বহুততেতো পূজা পাতে, তথাপিও মানে স্কুল কলেজ বা এনেকুৱা কোচিং ইনষ্টিটিউশ্যন, মানে যিটো মানে শিক্ষাৰ লগত জড়িত এখন অনুষ্ঠানলৈ যেতিয়ালৈকে নাযাওঁ তেতিয়ালৈকে মনটো একেবাৰে নভৰে। সেয়েহে আমিও এনেকৈ ওলাই আহিছিলোঁ। তাত খাই মেলি কিনে আমি আহি গ'লোঁ চেণ্ট্ৰেল মললৈ। মানে বাৰ এযোৰ চেণ্ডেল ল'বলগীয়া আছিলে, তো সেইটো কাৰণে আমি আহি গ'লোঁ। আৰু ইয়াতে সোমালোঁ আমি ৰিলায়েন্স ফুটৱেৰত। তাই কিনি আছিলে চেণ্ডেল, ল'লেও বাৰু ময়ো চাইছিলোঁ, পিছে মোৰ চাইজ টাইজ একো নিমিলিলে, কিবা কিবি বহুত ইছ্যু ওলালে, তো মই নল'লোঁ। তাই পাই গ'ল, তাইৰ সুবিধামতে তাই লৈ ল'লে। কেতিয়াৰ পৰা অফাৰ চলিছে? হেল্ল', আহি গ'লোঁ আকৌ ৰূপা বাহঁতৰ ঘৰ। মানে মই ৰাতিপুৱা ইয়ালৈ আহিছিলোঁ, ইয়াৰ পৰা আহি কিনে পূজা চাব গ'লোঁ। পূজাত একেবাৰে পূজা চালোঁ, খালোঁ, খিচিৰি খালোঁ, আপোনালোকে অলৰেডি চালে। এতিয়া আমি অকণমান ইয়াতে ৰেষ্ট কৰি কিনে যাম, ভেলেণ্টাইন ডে' চেলিব্ৰেট কৰিম বুলি, সৰু সুৰাকৈ আৰু চাই থাকক। মানে ভেলেণ্টাইন ডে' যে চেলিব্ৰেট কৰিম বুলি ক'লোঁ, মানে কি হৈছে, দিনটো মানুহজনো নাছিলে, মানুহজনে ওচৰৰ সৰস্বতী পূজাত তাৰমানে ব্যস্ত হৈ আছিলে। মই আহিলোঁ মানে আমাৰ এখন স্কুললৈ, তো ইয়াতে আমি চেলিব্ৰেট কৰিলোঁ। আগৰ মানে ৰূপা বাবু মোৰ মানে এক্স কলিগ আছিলে, তো আমি দুজন এতিয়া একদম বেষ্ট ফ্ৰেণ্ড ক'ব পাৰে, আৰু বেষ্ট ফ্ৰেণ্ডো ক'ব পাৰে, আৰু মানে
বা ভণ্টি তেনেকুৱা টাইপ আমাৰ দুটা ৰিলেশ্যন হৈ গৈছে এতিয়া। গতিকে আমি দুয়ো চেলিব্ৰেট কৰিলোঁ ওচৰৰ স্কুল এখনত। মই ফ্ৰেছন আপ হৈ গ'লোঁ, এতিয়া তাই গৈছে ফ্ৰেছ হ'বৰ কাৰণে। মই পিনে চাহ বহাই দিছোঁ, চাহ পানী খাই কিনে অকণমান ৰেষ্ট ল'ম আৰু 7:30-8টামান বজাত ওলাই যাম আৰু ভেলেণ্টাইন ডে' চেলিব্ৰেট কৰিব। এয়া ৰঙা চাহ হৈ গ'ল। আমি এতিয়া ওলাই দিলোঁ, এতিয়া আমি যাম ৰেষ্টুৰেণ্টলৈকে। কোনখনত যাম আপোনালোকক দেখাই থাকিম। আমি ধুনীয়াকৈ ওলাই লৈছোঁ, এয়া ফুল লুক দেখাই আছোঁ আপোনালোকক। এইফালে ওলাই আছে, ৰ'ব ওলোৱা কম পেলোৱা বেছি হৈ আছে। কি আনিছা এইটো? কি আনিছা? অ' এইটো কি? ইছ এইফালে আনা, এইফালে আনা, দিয়া মোক দিয়া। নিদিয়া? অ' কিয় নিদিয়া? এইফালে চোৱাচোন, হেণ্ডশ্বেক দিয়াচোন এটা। ন একোৱেই তুমি নিদিয়া, তুমি চব ন কৈ দিয়া। আহি পাইছিলোঁ খ্ৰীষ্টিয়ান বস্তিত থকা প্ৰগতি মেনৰ যিখন হোটেল আছে, তেওঁলোকৰে এইটো এটা পাৰ্ট হয় চেস্কা ফাইন ডাইন বুলি, মানে ৰেষ্টুৰেণ্ট পাৰ্টটো হয় এওঁলোকৰ। ইয়ালৈকে আহিছিলোঁ, বহুত বেছি ধুনীয়া আছিলে এটমছফিয়াৰটো আৰু গোটেই এনভাইৰনমেণ্টটো বহুত ভাল পালোঁ, মানে একেবাৰে ফেমিলি এনভাইৰনমেণ্ট আৰু ষ্টাফৰ বিহেভিয়াৰো বহুত বেছি ভাল আছিলে। হাজবেণ্ডো আহি পাইছিলে, মানে মই তেওঁক কৈছিলোঁ ডাইৰেক্ট ৰেষ্টুৰেণ্টলৈকে আহিবৰ কাৰণে। মই বাহঁতৰ লগতে ঘৰৰ পৰা আহিছিলোঁ সিহঁতৰ। এতিয়া মই হাজবেণ্ডৰ লগত গুচি যাম আৰু ঘৰলৈ বুলি কিনে। আমি এয়া খানা অৰ্ডাৰ কৰিছিলোঁ আৰু আহি গ'ল খানা। এতিয়া আমি খোৱা ষ্টাৰ্ট কৰি দিম। এনেকৈ চাই আছে তাৰমানে মোৰ হৈছে খানাটো দেখুৱা অলপ, খানাটো দেখাইছোঁ, খানাটো আগতে দেখাই। জিঞ্জাৰ চিকেন, থাই মাছৰুম। থাই মাছৰুম নেকি এইটো? বেয়া আগতে চাইছে। ধুনীয়াকৈ খানা খাই উঠি কিনে আমি অকণমান ফটো উঠি ল'লোঁ। তাৰপিছত আকৌ ঘৰলৈ বুলি উভতিলোঁ। এনেকৈ আজি আমাৰ দিনটো স্পেণ্ড কৰিলোঁ। ভাল লাগিলে, কেতিয়াবা এনেকৈ কোৱালিটি টাইম স্পেণ্ড কৰিব পালে খুব ভাল লাগে মনটো। আপোনালোকে কেনেকৈ চেলিব্ৰেট কৰিলে জনাবচোন। আজিলৈ আহিলোঁ, পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত। বাই।